নমস্কাৰ সকলোলৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমীয়া বিষয়টিৰ 15টামান সম্ভাৱ্য প্ৰশ্নোত্তৰ আলোচনা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ কাৰণে সহায়ক হ'ব আৰু পৰীক্ষা হ'বনে নহ'ব বুলি আপুনি দুমোজাত থকাতকৈ আপোনালোকে ভালকৈ অধ্যয়ন কৰক, নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। লগতে প্ৰশ্নোত্তৰবোৰৰ লগত সংগতি থকা কিছু এক্সট্ৰা তথ্য আপোনালোকৰ কাৰণে দাঙি ধৰিছোঁ। আশা কৰিছোঁ ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। গতিকে পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ এটা উপভাষা হ'ল চুতীয়া, কামৰূপী, নেপালী নে বড়ো? ইয়াৰ সঠিক উত্তৰটো হ'ব খ কামৰূপী। আৰু এটা আছে অসমীয়া ভাষাৰ উপভাষা গোৱালপৰীয়া, সেইটো আহিব পাৰে, মনত ৰাখিব। যিহেতু ইয়াত গোৱালপৰীয়া নাই, গতিকে ইয়াৰ উত্তৰ হ'ব কামৰূপী। 2 নম্বৰ প্ৰশ্নটো হৈছে উপভাষা হ'ল ভাষাৰ আঞ্চলিক ৰূপ যি ভাষাত মানুহে কথা পাতে, যাৰ শব্দমালা বেলেগ ভাষাৰ পৰা অনা হয়, শিক্ষাৰ মাধ্যম ৰূপে ব্যৱহাৰ হোৱা ভাষা। এতিয়া উপভাষাৰ ডেফিনেশ্যনটোৱে হৈছে ভাষাৰ আঞ্চলিক ৰূপ। গতিকে ভাষাৰ আঞ্চলিক ৰূপকে আমি উপভাষা বুলি কওঁ। এতিয়া উত্তৰটো হ'ব ক। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা? মনত ৰাখিব, প্ৰশ্নটো ভালকৈ পঢ়িব। ব্যঞ্জন বৰ্ণ বুলি ইয়াত কোৱা নাই, যিহেতু ব্যঞ্জন ধ্বনি সুধিছে 25টা, 22টা, 23টা নে 21টা? ইয়াৰ সঠিক উত্তৰ হ'ব 21টা। ব্যঞ্জন বৰ্ণ যিহেতু গোটেই ব্যঞ্জন বৰ্ণ ব্যঞ্জন ধ্বনিৰ নিচিনা উচ্চাৰিত নহয়, গতিকে ব্যঞ্জন ধ্বনিৰ সংখ্যা হ'ব 21টা। উত্তৰটো হৈছে ঘ, ব্যঞ্জন ধ্বনিৰ সংখ্যা 21টা। নেক্সট প্ৰশ্নটো হৈছে অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? তিব্বত বৰ্মী, অষ্ট্ৰিক, আৰ্য নে অনাৰ্য গোষ্ঠীৰ? ইয়াৰ সঠিক উত্তৰ হ'ব আৰ্য গোষ্ঠীৰ। আৰ্য গোষ্ঠীৰো কি আছে? 3টা স্তৰ আছে, প্ৰাচীন ভাৰতীয় আৰ্য গোষ্ঠী, মধ্য ভাৰতীয় আৰ্য গোষ্ঠী আৰু নৱভাৰতীয় আৰ্য গোষ্ঠী। 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া উপন্যাস হ'ল লিগিৰি, ভানুমতী, মনুমতী, মিৰি জীয়ৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ভানুমতী। ভানুমতী লিখিছিলে পদ্মনাথ গোহাঁই বৰুৱাই আৰু বিজুলী কাকতত প্ৰথমে প্ৰকাশিত হৈছিলে 1891 চনত ভানুমতী মুক্তি পাইছিলে। এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ প্ৰণেতা হ'ল মহেশ্বৰ অনিক, হেমচন্দ্ৰ গোস্বামী, ডক্টৰ বাণীকান্ত কাকতি, ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ সঠিক উত্তৰ হ'ব গ ডক্টৰ বাণীকান্ত কাকতি। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্প নহয়? সাধুকথাৰ কুকি, লভিতা, জোনবিৰি, সুৰভি। সুৰভি, জোনবিৰি আৰু সাধুকথাৰ কুকি আমি পঢ়ি আহিছোঁ এতিয়া আগতে মোৰ ভিডিঅ' বনাই থোৱা আছে। এতিয়া ইয়াৰ উত্তৰ হ'ব লভিতা। জোনাকী কাকতখন কিমান চনত প্ৰথমে ওলাইছিল? জোনাকী কাকতখন 1860, 1919, 1889, 1885 চন। এতিয়া সঠিক উত্তৰ হ'ব গ 1889 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পঞ্চমী বিভক্তিৰ চিন? কটো লিখিছে ইটো পঞ্চমী বিভক্তি নহয়, প্ৰথমা বিভক্তিৰ চিন। খ দিয়া আছে লৈটো হৈছে চতুৰ্থী বিভক্তিৰ চিন। এতিয়া ঘটো হৈছে সপ্তমী বিভক্তিৰ চিন, গতিকে ইয়াৰ উত্তৰ হ'ব গ পৰা, যিটো নেকি পঞ্চমী বিভক্তিৰ চিন। 10 নম্বৰ প্ৰশ্নটো হৈছে সন্ধি আৰু সমাসৰ দ্বাৰা কথা কি কৰা হয়? চুটি কৰা হয়, দীঘল কৰা হয়, অৰ্থৱহ কৰা হয়, ওপৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব চুটি কৰা হয়, যেনেকৈ নীল যোগ অচল, নীলাচল, চুটি হৈ গৈছে, গতিকে চুটি কৰা হয় হ'ব সঠিক উত্তৰ। এতিয়া সিংহাসন কোন সমাসৰ ভিতৰত? দিঘু সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস, দ্বন্দ্ব সমাস। সঠিক উত্তৰটো হ'ব সিংহাসন হৈছে কৰ্মধাৰয় সমাসৰ অন্তৰ্গত। এতিয়া প্ৰশ্নটো আপোনালোকক উত্তৰটো দিয়া আছে খ কৰ্মধাৰয় সমাসৰ অন্তৰ্গত। 12 নম্বৰ প্ৰশ্নটো হৈছে বগলী ভকত শব্দৰ অৰ্থ হ'ল ধুনীয়া, দেখাত সাধু, অতি দুখীয়া, ক্ষমতাশালী। এটা অসমীয়া ভাষাৰ জতুৱা ঠাঁচ ভগলী ভকত মানে হৈছে দেখাত সাধু, মানে কি অকল দেখাত সাধু, মানুহটো সঁচাকৈ সাধু নহ'বও পাৰে, গতিকে সেইটো হৈছে উত্তৰটো। এতিয়া হৈছে যোগ নীতি সমান উন্নতি। এই সন্ধিটো কোন প্ৰকাৰৰ সন্ধি? স্বৰ সন্ধি নে ব্যঞ্জন সন্ধি, বিষৰ সন্ধি নে অনুস্বৰ সন্ধি? উত্তৰটো হ'ব এইটো হৈছে ব্যঞ্জন সন্ধি, যিহেতু প্ৰথম শব্দৰ শেষৰ আখৰ আৰু দ্বিতীয় শব্দৰ প্ৰথম আখৰটো ব্যঞ্জন বৰ্ণ, গতিকে ব্যঞ্জন বৰ্ণৰ দ্বাৰা গঠিত হৈছে, গতিকে ব্যঞ্জন সন্ধিৰ হ'ব উদাহৰণ। 14 নম্বৰ প্ৰশ্নটো হৈছে কোনো কথাৰ অৰ্থ প্ৰকাশ কৰিবলৈ কি চিহ্ন ব্যৱহাৰ কৰা হয়? কলন, ছেমিকলন, লঘুজ্যোতি, ডেছ। সঠিক উত্তৰটো হ'ব খ ছেমিকলন ব্যৱহাৰ কৰা, যিটো গুৰুজ্যোতি বুলি কোৱা হয়। এতিয়া 15 নম্বৰ আৰু শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শব্দই দুখীয়া বুজায়? টান, দিন, ঘাটি।
ইয়াৰ সঠিক উত্তৰটো হ'ব গ দিন, কিয়নো আমি দুখীয়া শব্দ বুজাবৰ কাৰণে দীনতা দৈন্যতা আদি আমি ব্যৱহাৰ কৰা সকলোতে দেখা পাওঁ, গতিকে ইয়াৰ সঠিক উত্তৰ হ'ব গ দিন।